গাইজ কি খবৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে জনাব মোৰ ভালেই বাৰু আজি হৈছে 31 ডিচেম্বৰ 31 ডিচেম্বৰ তাকে আজি কিনো কৰোঁ তাকে অকণকৈ দেখাম বাৰু ঘৰতে ক'তো নাযাওঁ ঘৰতে অকণমান কি বুলি ক'ম সৰু সুৰা পাৰ্টি বুলি ক'ব লাগিব আৰু তেনেকৈ আৰু ঘৰখিনি আমি মিলি এসাঁজ খাম ধুনীয়াকৈ তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম চাই থাকিব আৰু সকলো বন্ধু বান্ধৱীকে মোৰ তৰফৰ পৰা ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনবিলাক সকলোৱে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো সকলোকে অকণ দেখাবলৈ চেষ্টা কৰিম ফটো ওলাইছে মনটোৱে ভাল লাগি গৈছে এয়া ধান শুকুৱাই দিছোঁ বাৰান্দাত যিহেতু ৰ'দ পৰি থাকে গোটেই দিনটো এফালে কাপোৰৰ দম দেখিছেনে চবফালে কাপোৰ মেলি থৈছোঁ এইফালে বাগানত কলম কটাৰ কাম লাগি আছে আজি শেষ হ'বগৈ আৰু অকণমান দেখাই দিলোঁ আপোনালোকক তাৰপিছত কলম কটাকেইটাক চাহ দিবৰ কাৰণে চাহ বনাই আছোঁ এতিয়া ৰুমকেইটাও দেখাই দিছোঁ আৰু বহুদিনৰ মূৰত এইফালে আন্ধাৰ চুলিখিনি ধুইছিলোঁ শুকোৱা নাই ভালদৰে সেইটো কাৰণে মেলি আছোঁ এতিয়া মই চাহ দি লওঁগৈ তেতিয়াহ'লে চাই থাকিব হাই হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ ইয়েৰ খাইছা চানাহে খাইছা হেপী নিউ ইয়েৰ কোৱা হেপী নিউ ইয়েৰ খাইছে বোলে তাই কি খবৰ গাইছ কৈ দিয়া মোৰ বৰ ভাল মই এতিয়া চানা খাই আছোঁ মোকো দিয়াচোন দুটামান মই তোমালৈ পানী আনি দিওঁ দেই হ'ব এটা কল দিছে ইমান কল এটি দিছে এতিয়া বাজিছে সন্ধিয়া 6টা আৰু এতিয়া বনাই আছোঁ ৰাতি সাঁজৰ কাৰণে ভাত পানী বনোৱা হৈ গ'ল এইফালে বনালোঁ মই বইল ভাত সৰিয়হ তাৰপিছত বনাব লৈছোঁ মাংস গাহৰি মাংস তাৰপিছত এইফালে বিলাহী চাটনি বনালোঁ আলু পিটিকা বনাইছোঁ সিমানেই আৰু চিম্পল খানা তাৰপিছত আৰু তেনেকৈ বনাই আছোঁ আৰু চাই থাকিব বেছিকৈ ইমান হেৰি কৰা নাই এনেই আৰু ঘৰতে আমি এসাঁজ খাইছোঁ আৰু সকলোৱে মিলি তো চাই থাকিব আৰুনো কি দেখাওঁ ঠিক আছে তেতিয়াহ'লে ইয়াতে ভাজি আছোঁ এইখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ এইটো দি এতিয়া হালধি দিছোঁ মছলা গাহৰি মাংস অকণমান বনাইছোঁ আৰু ব্ৰইলাৰ মাংস বনাম চাকনা কৰিবৰ কাৰণে